थांनाय शुक्रबारनि मोनाबिलियाव क'क्राझार जिल्लानि लुंसुङाव गोदानै दाजानाय बर'नि बिग्रायारि हान्जा ULB नि सोद्रोमा होनानै नंखाय सानै बर' लाइमोनफोरखौ एनकाउन्टार खालामदोंमोन। नाथाय एनकाउन्टार खालामजानाय सानै सुबुङा गोदानै दाजानाय ULB बिग्रायारि हान्जानि सोद्रोमा नङा होनना नखरनि आरो ओनसोलनि रायजोफोरा दाबि खालामदों। गुबुन फारसेथिं दिनै नंखाय पुलिसजों एनकाउन्टार खालामजानाय पाटगाव सालबारिनि थागिबि जोंसार मुसाहारिनि गोथै सोलेरखौ लानानै रायजोफोरा सोमावसारनाय हाबाफारि लायो। बे सोमावसारनायाव 5 नं क'क्राझार लकसभा बियाबनि बारग' MP सानसुमा खुंगुर बैसोमुथियारिया बाहागो लानानै बेयो मोनसे इसिङारि साजायनानै बुथारनाय होनना गोख्रों रावजों सोंखारियो आरो बर' लाइमोनफोरखौ नंखाय गावलायनायनि महर होनानै बेबायदि बुथारनो नाजानायनिफ्राय गोजानाव थानांगौ होनना गोख्रों रावजों दाबि दैखांदों। ঠিক আৰু অতি জঘন্যতম ঘটনা হ'ল। আমি আজি ইয়ালৈ আহি জানিব পাৰিছোঁ যিজন মানুহক পুলিচে ফেক এনকাউণ্টাৰত হত্যা কৰিলে, গুলী মাৰি শেষ কৰিলে, সেইজন মানুহ আৰু তাৰ লগতে টিপকাই অঞ্চলৰ আন বেলেগ মানুহ, এই দুজন মানুহক চেৰফাংগুৰি পুলিচ ষ্টেচনৰ পুলিচসকলে তেওঁলোকক আটক কৰি ইতিমধ্যে কেছ ৰেজিষ্টাৰ কৰা হৈছিল। কেছ ৰেজিষ্টাৰ হোৱাৰ পিছত কেনেকৈ এই দুজন মানুহক আন বেলেগ পুলিচ অফিচাৰে আন ঠাইলৈ লৈ গৈ ফেক এনকাউণ্টাৰ হত্যা কৰিব পাৰিলে, এইটো আমি ক'ব বিচাৰিছোঁ ইট ইজ এন এক্সট্ৰা জুডিচিয়েল কিলিং, cold blooded killing and murder. আইনৰ সহায় ল'বই লাগিব। যিজন মানুহক হত্যা কৰিলে তাৰ ঘৈণীয়েক আছে, সৰু বাচ্চা আছে, প্ৰায় 15 দিনে 16 দিনে, তাৰ দেউতা আছে, খুব গৰীব মানুহ, জাষ্টিছ সিহঁতে পাব লাগিব আৰু আমি বড়ো জাতি বা বড়ো সমাজ হিচাপে জাষ্টিছ আমি খুজিবই লাগিব। আজি আপোনালোকৰ মিডিয়াৰ যোগেদি মই ক'ব বিচাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী সকললৈ যাতে বড়োসকলক অন্যায়ভাৱে কনকক্টেড প্লেন এণ্ড পলিচি দি ফেক এনকাউণ্টাৰ নামত হত্যা কৰাৰ যিটো প্ৰচেছ এইটো অতি সোনকালে বন্ধ কৰিব লাগে। ভাষা বিচাৰি পোৱা নাই। এতিয়াৰ আপচু সেই দিনৰ তাহানিৰ আপচু হৈ থকা নাই। ময়ো এজন আপচুৰ নেতা হিচাপে কাম কৰি আহিছিলোঁ, এজন কৰ্মী হিচাপে কাম কৰি আহিছিলোঁ। আজিৰ আপচু প্ৰকাৰান্তৰে UPB দলৰ চৰিত্ৰহে গ্ৰহণ কৰিছে। আজিৰ আপচু অসম চৰকাৰৰ একাংশ ভাগিদাৰ। ইট ইজ এ পাৰ্ট অফ দ্য প্ৰেজেন্ট ষ্টেট অফ আসাম, পাৰ্ট অফ প্ৰমোদ বড়োছ UPPL। ইট ইজ ন' মোৰ আপচু। আপচু হৈ থকা নাই। সেইকাৰণে মই আহ্বান জনাইছোঁ যিসকল ফ্ৰেছ ষ্টুডেণ্ট, যিসকলৰ নাম কলেজ, ইউনিভাৰ্চিটি, বিশ্ববিদ্যালয়, হাইস্কুলত ৰেজিষ্টাৰ খাতাত নাম আছে, ৰোল নাম্বাৰ আছে, তেনেকুৱা লোকসকলেহে আপচুৰ নেতৃত্ব লোৱাৰ দায়িত্ব ল'ব লাগিব, আগবাঢ়ি আহিব লাগিব।